थांनाय बोसोराव कोविड-19 बेरामा दुर्गा फुजाखौ गाजा गोमजायै खुंनायाव हेंथा होदोंमोनब्लाबो नाथाय बे बाराव खुंथाया कोविड-19 बेरामा खमायनायनि थाखाय फुजाखौ खुंनो गनायथि होदों। दुलाराय हादरनाङैनो फुजा खुंनायजों लोगोसे आसामावबो देग्लाय दुर्गा फुजा खुंनायखौ नुनो मोन्दों। देग्लाय रुनिकाटा दुर्गा फुजा कमिटिनि बानजायनायाव 74थि दुर्गा फुजाखौ गोगोमै खुंनो लादों। दुर्गा फुजा खुंनायनि सोमोन्दैयाव रुनिकाटा दुर्गा फुजा कमिटिनि आफादगिरि यादव दाहाला ओरैबायदि बुङो। আজি আমি रुनिकाटा दुर्गा पूजा कमिटी হয় আমি এইটো 74th दुर्गा पूजा सेलिब्रेशन হৈ আছে আমাৰ रुनिकाटाত। অহা বছৰে আমাৰ ডায়মণ্ড জুবলি সেলিব্রেশন হ'ব। আমি খুবেই আনন্দিত যে আমাৰ ইয়াত দুৰ্গা পূজা বছৰে বছৰে হৈ আছে। লগতে আমি এইটো পেণ্ডেমিক যে আমি বাচি আছোঁ এইটোৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰা এটা কিবা বুলি ভাবোঁ। আৰু আমি আস্থালম্বী মানুহ, আমি আস্থাৰ কাৰণে আমাৰ দুৰ্গা মাতাক আমি বছৰে বছৰে এইটো আমি পূজা কৰি থাকোঁ। লগতে আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এইটো মন্দিৰত আহি এটা আস্থাৰ নিজৰ এটা মন্দিৰৰ কিবাটো বজাই ৰখাৰ কাৰণে নিজৰ ধৰ্ম জীয়াই ৰখা থকাৰ কাৰণে আমি এইটো পূজা কৰোঁ। লগতে আমি শান্তি সমৃদ্ধি সদায় বিচাৰোঁ যে আমি দুৰ্গা মাতাৰ আগত আমি শান্তি সমৃদ্ধি বজাই ৰখা যায়, এই জাগাত শান্তি সমৃদ্ধি থাকিব বুলি আমি আশাবাদী। আৰু এইটোৱে আমি দুৰ্গা মাতাৰ ওচৰত আমি এইটোৱে আৰু কামনা কৰিছোঁ। এইটো কয়দিনমান হ'ব? এইটো আমাৰ 3 দিনীয়া প্ৰগ্ৰাম হয়। আজিৰ পৰা ষ্টাৰ্ট, আমাৰ 15 তাৰিখে লাষ্ট হ'ব, এইটো বিসৰ্জন হ'ব। আৰু 4 দিনৰ প্ৰগ্ৰাম হয়, আমি 15 তাৰিখ শেষ কৰিম বস্তুটো। তাৰপিছত আমি ইয়াত কোভিড প্ৰট'কল টাইটলি মেইনটেইন কৰা আছে। এক্সিট গেট আছে, এন্ট্ৰি গেট আছে, প্লাছ আমি ভেকচিনেশ্যনৰো যদি কোনোবা ভেকচিন নলগাই আমি ইহঁতক ৰিফাৰ কৰিম যে হস্পিটেল যায় ভেকচিনটো লগায়। এইবিলাক বস্তু আমি টাইটলি কিবা কৰিছোঁ। আৰু ইয়াতে কোনো কোভিডৰ প্ৰট'কল যে ভাঙিব এইটো কোনো ইয়াত কিবা নাই আৰু কি আশা নাই। প্লাছ আমি ইয়াৰ হিচাপত আমি দুৰ্গা পূজা কমিটি হিচাপে আমি গোটেই আমাৰ रुनिकाटा আৰু ওচৰৰ চুবুৰীয়া জাগাৰ মানুহবিলাকক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই দুৰ্গা পূজা চবে শান্তি মতন যাওক আৰু দুৰ্গা মাতাৰ আশীৰ্বাদে সকলো মানুহবিলাকে শান্তি থাকে, এইটোৱে কামনা কৰিছোঁ। নিউজ ডেস্ক ইনসাইড এনি बर'। আপনি না জানেন